কোন আহি গ'ল বন্ধুসকল নতুন কালেকশ্যন এটা লৈ আহিছোঁ দেই আজি নতুন কালেকশ্যন এখন আহিছে এইখন চাওক এইখন গ্ৰেণ্ড আইটেন স্পৰ্ট মডেল হয় একদম দেই একদম ফাৰ্ষ্ট অনাৰ গাড়ী হয় চাবিও এক্সট্ৰা এপাত আছে আৰু পুৰা ইঞ্জিন চিল ক'তো এটা দাগি মানে কোনো এক্সিডেণ্টেল নহয় পুৰা ফ্ৰেছ হৈ আছে গাড়ীখন এয়া চাওক আৰু শিৱসাগৰ ষ্টেচন নাম্বাৰ A04Q6101 হয় একদম পুৰা ফুল্লি অৰিজিনেল পেইণ্টত আছে গাড়ীখন দেই কোনো এক্সিডেণ্টেল ইছ্যু নাই আৰু পুৰা অৰিজিনেল পেইণ্টত আছে আৰু মই স্পেয়াৰ টায়াৰটো দেখাই লওঁ ৰ'ব তাৰপিছত এইবিলাক ডিকি চাওক ডিকি এইবিলাক পুৰা চিল হৈ আছে দেই কোনো এক্সিডেণ্টেল ইছ্যু নাই চাই লওক এয়া চাওক বন্ধুসকল বুজিছে আৰু এইফালে স্পেয়াৰ টায়াৰ এইটো চাই লওক মামৰ অকণো লগা নাই মানে ডিকি দেখিছা নেকি বহুত ভাল হৈ আছে গাড়ীখন আৰু খালি কাম বুলিবলৈ অকল এলাইনমেণ্টটো অকণমান আউট হৈ আছে এলাইনমেণ্টটো মিলাব লাগিব বেক চাইডৰ পৰা লুকছটো এনেকুৱা হৈ আছে চাওক বন্ধুসকল আৰু তলটো চাই লওক কি ধুনীয়া হৈছে আছে নাই কোনো মামৰ চামৰ নাই আৰু স্পৰ্ট মডেলখন হয় 1.2 2016 চনৰ হয় আৰু টায়াৰ গোটেইকেইটাই ভাল হৈ আছে পুৰা টিপটপ হৈ আছে বন্ধুসকল আৰু পুৰা ফুল্লি অৰিজিনেল পেইণ্টত আছে দেই গাড়ীখন এইফালৰ পৰা দেখাই দিছোঁ চব পুৰা অৰিজিনেল পেইণ্টত আছে আৰু এইফালে দৰাচটো আপোনালোকে গোটেই মেকানিকৰ দেখাই চেক কৰাই ল'ব পাৰিব পুৰা চিল হৈ আছে কোনো এক্সিডেণ্টেল ইছ্যু নাই চাই লওক গোটেই পুৰা চিল হৈ আছে আৰু এইফালে বেকফালেও এইফালে AC লোৱাৰ সুবিধা আছে আৰু গাড়ীখন দেখিছে নাই ভিতৰৰ কণ্ডিশ্যন ছিট কভাৰ পুৰা অ'কে আছে এয়া চাই লওক পুৰা অ'কে আছে গাড়ী আৰু বন্ধুসকল এইবিলাক আপোনালোকে গোটেই চাই ল'ব পাৰিব নোৱাৰিলে মই তথাপিতো মই দেখাই দিছোঁ চাই লওক পুৰা চিল হৈ আছে দেখিছেনে আৰু এইফালে ষ্টাৰিঙত কণ্ট্ৰলাৰ আছে তাৰপিছত এইফালে 4খন পাৱাৰ উইণ্ডো পাব মিৰৰ এডজাষ্টাৰ আৰু AC মিউজিক চিষ্টেম লাগি আছে দেখিছেনে পুৰা অ'কে হৈ আছে গাড়ী তাৰপিছত ইঞ্জিনটো দেখুৱাই দিছোঁ যদি লয় মই যোগাযোগ কৰিব বন্ধুসকল বনেট পুৰা চিল হৈ আছে চক তাৰপৰা এইফালে এখন চিল ইঞ্জিন পুৰা চিল হৈ আছে দেই বন্ধুসকল মবিল চবিল একো লিকেজ নাই চাই লওক পুৰা চিল হৈ আছে আৰু বন্ধুসকল ফ্ৰণ্টৰ পৰা এনেকুৱা হৈ আছে লুকছটো মানে কোনো দাগি এটাও নাই বুলি ক'ব পাৰি মানে পুৰা ফ্ৰেছ হৈ আছে পুৰা অৰিজিনেল পেইণ্টত থকা গাড়ী হয় এইবিলাক সৰু সুৰা দুই এটা স্কেচ থাকিবই আৰু বন্ধুসকল এইফালৰ পৰা এবাৰ লুকছটো দেখুৱাই দিওঁ চাই লওক যদি কোনোবাই লয় জনাব বন্ধুসকল মোৰ নাম্বাৰটো এইটো 8471859222 তো ইয়াৰ প্ৰাইচটো হ'ব বন্ধুসকল ফিক্স প্ৰাইচ হ'ব দেই এইটো বাৰ্গেনিং নহ'ব গ্ৰেণ্ড আইটেন হিচাপে পুৰা জেনুইন প্ৰাইচ এইটো মানে পুৰা 285,000 হ'ব 2,85,000 টকা হ'ব ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰাই দিম ফাৰ্ষ্ট পাৰ্টি গাড়ী হয় খালি ইঞ্চুৰেঞ্চ পলিউশ্যনটো ফেইল হৈ আছে এইটো মই লগালগ কৰাই দিম পুৰা গাড়ী পুৰা অ'কে আছে দেখিছে নাই চাই লওক যদি কোনোবাই ল'ম বুলি ভাবিছে বন্ধুসকল সোনকালে জনাব দেই তো ভিডিঅ'টো ইমানতে সামৰিছোঁ বন্ধুসকল